हेलो बंधुসকল যদি আপুনি আইটিআর ফাইল কৰে আৰু পুৰণা ৰিজিম হিচাপত আইটিআর ফাইল কৰে তেতিয়াহলে আপুনি জানে যে আপুনি যেটো এইচআৰএ পায় তাকো আপুনি এক্সামশন কৰিব পাৰে কিন্তু এইচআৰএ যিমানখিনি আপুনি দৰমহাৰ লগত পায় হিমানখিনিৰ ওপৰত এক্সামশন নাপায় মানে ট্যাক্স ৰিবেট নাপায় তাৰে কোনোবা এটা ভাগৰ ওপৰতহে আপুনি এইচআৰএ এক্সামশনটো ক্লেম কৰিব পাৰে যদি আপুনি ক্যালকুলেশন কৰিব বিচাৰিছে আপুনি পোৱা এইচআৰএটোৰ কিমান ভাগৰ ওপৰত আপুনি এক্সামশন পায় ট্যাক্সৰ কাৰণে বা ট্যাক্স দিব নালাগে হেতু কেনেকৈ ক্যালকুলেশন কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিওতে হলে আমি এই টপিকটোৰ ওপৰত কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি অসমলৈ বন্ধুসকল প্ৰথমতে আমি গুগলত যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম বন্ধুসকল এইচআৰএৰ যেটো এক্সামশন আছে হেতু ক্যালকুলেশন কৰিবলৈ যোৱাৰ আগতে আমি এইচআৰএ এক্সামশনৰ ৰুলটো জানি লওঁ ইয়াত কোৱা হৈছে the HRA granted is exempt under section 1013A to the extent of least of the following মানে HRA exemption তলত কেইটা ক্ৰাইটেৰিয়া দিয়া হৈছে তাতকৈ একেবাৰে লিষ্টটো মানে যেটো কম আছে হেতুহে এক্সামশন হ'ব হেতু কোৱা হৈছে ধৰি লোৱা হওক আপুনি মেট্ৰ সিটিজ দিল্লী কলিকতা মুম্বাই চেন্নাইত বসবাস কৰে গতিকে তাত যদি আপুনি HRA এৰ এক্সামশন ল'ব লাগে একচুয়াল HRA ৰিসিপ্ট মানে আপুনি যেটো এইচআৰএ পাই দৰমহাৰ লগত হেতু বা 50% অফ স্যালাৰি আপোনাৰ গোটেই বছৰটোৰ বেসিক প্লাস ডিএ মিলাই যেটো হ'ব হেতু স্যালাৰি হ'ব তাৰ 50% বা ৰেন্ট পেড যেটো আপুনি ৰেন্ট পে কৰে প্ৰত্যেক মাহতে বছৰটোত প্ৰত্যেক মাহতে হিসাব কৰি বছৰটোত ৰেন্ট পেড যেটো আপুনি বছৰটোত ৰেন্ট পে কৰে -10% অফ স্যালাৰি আপোনাৰ বছৰকীয়া স্যালাৰিৰ 10% হেতু কৰি দিলে যেটো হ'ব এই কেটাৰ ভিতৰত যেটো কম হ'ব আততকৈ হেতুৰ এমাউন্টখিনিয়ে আপুনি এক্সামশন পাব এইচআৰএ এৰ কাৰণে নহলে এক্সামশন নাপায় আকৌ একচুয়াল এইচআৰএ ৰিসিপ্ট আদাৰ সিটিত যদি আপুনি বসবাস কৰে তেতিয়ালে একচুয়াল এইচআৰএ ৰিসিপ্ট ঠিকে আছে যেটো আপুনি এইচআৰএ পায় হেতু ক্যালকুলেশনটো হ'ব টোটালটো বা 40% অফ স্যালাৰি চাও সিটি হলনি হোৱাৰ লগে লগে আপোনাৰ ইয়াত 40% কৈছে আগতে কিমান আছিল 50% 40% অফ স্যালাৰি আপোনাৰ বেসিক আৰু ডিএৰ 12 মাহৰ যেটো যোগ কৰি পাব তাৰ 40% বা ৰেন্ট পেড আপুনি যেটো ৰেন্ট পে কৰে -10% অফ স্যালাৰি আপোনাৰ যেটো বেসিক প্লাস ডিএৰ 10% স্যালাৰি আছে বছৰটোৰ হেখিনি কোনটো আটাইতকৈ কম হ'ব যেটো কম হ'ব হেতুকে আপুনি এজ এ এক্সামশন দেখুৱাব পাৰে বলক এতিয়া আমি আপোনাক ক্যালকুলেটৰটো লৈ যাওঁ বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া গুগলত আহিছো গুগলত আমি টাইপ কৰিম HRA ক্যালকুলেটৰ HRA এক্সামশন ক্যালকুলেটৰ আৰু সাৰ্চ কৰি দিম এতিয়া চাওক ইয়াত প্ৰথমটো সাৰ্চ ৰিজাল্ট ক্লিয়াৰ টেক্সট আহিছে ইয়াত তলত বিভিন্ন ধৰণৰ সাৰ্চ ৰিজাল্ট আহিব আপুনি তাৰ পৰা গৈও ক্যালকুলেশনটো কৰিব পাৰে কাৰণ সকলো বিলাকৰ ক্যালকুলেটৰ একে নিচিনাই হয় মেইনলি আপোনাৰ HRA এক্সামশন ক্যালকুলেশন কৰি হ'ব এতিয়া আমি এই প্ৰথমটোতে যাওঁ ক্লিয়াৰ টেক্সটৰ ওপৰতে যাওঁ আৰু এতিয়া আপোনাৰ আগত HRA ক্যালকুলেটৰটো খোল খাই গৈছে প্ৰথমতে আপোনাক বেসিক স্যালাৰি ৰিসিভ কৰা হৈছে বছৰটোত আপুনি কিমান স্যালাৰি ৰিসিভ কৰে ধৰি লোৱা হওক আজি আপোনাৰ স্যালাৰি মানে বেসিক পে 40000 টকা তেতিয়ালে বছৰটোত আপোনাৰ বেসিক স্যালাৰি কিমান হ'ব 4 4,80,000 হ'ব ঠিক আছে ঠিক তেনেকৈ ডিয়াৰনেস এলাউন্স মানে 4,80,000 ৰ ডিয়াৰনেস এলাউন্স এতিয়া মোটামুটি 55% ডিয়াৰনেস এলাউন্স চলি আছে যদি আপুনি 4,80,000 ৰ ডিয়াৰনেস এলাউন্স উলিয়াব যায় আপুনি মোটামুটি ভাবে 2,64,000 মান টকা হ'ব আপুনি এটো ইয়াত ভৰাই দিয়ক 2,64,000 2,64,000 ঠিক আছে এটা এইচআৰএ ৰিসিপ্ট আপুনি বছৰটোত কিমান এইচআৰএ পায় মাহক হিচাপত হিসাব কৰিলে আপুনি বছৰটো উলিয়াব ধৰা হওক আপুনি মাহকত 10,000 কে পায় গতিকে বছৰটোত 1,20,000 আপোনাৰ এইচআৰএ হ'ব ঠিক আছে 1,20,000 এইচআৰএ পায় বছৰটোত এতিয়া আকৌ হোদা আছে টোটাল ৰেন্ট পেড আপুনি কিমান ৰেন্ট বছৰটোত পেমেন্ট কৰে হেতু ধৰা হওক 12,000 কে আপুনি মাহকত ৰেন্ট পে কৰে 1,44,000 টকা আপুনি বছৰটোত ৰেন্ট পেড কৰে ইয়াত হোদা হৈছে ডু ইউ লিভ ইন দিল্লী মুম্বাই কলকাতা এণ্ড চেন্নাই আপুনি দিল্লী মুম্বাই হিবিলাকত বসবাস কৰে নেকি নহয় আমি বেলেগ সিটিত বসবাস কৰো কাৰণ আমি 20% এইচআৰএ ধৰিছো এইটো কৰাৰ লগে লগে আপোনাক আপুনি চাওক ক্যালকুলেশনটো এতিয়া চাওক ক্যালকুলেটৰটোই আপোনাৰ
ক্ৰাইটেৰিয়া কেইটাৰ হিচাপ কৰিছে একচুৱেল HR ৰিচিভ আপুনি কিমান টকা HR পায় সেইটো হিচাপ কৰি যেটো দিলে সেইটো ইয়াত আহিছে 40% অফ বেসিক স্যালাৰি আপোনাৰ বেসিক স্যালাৰি 40% কিমান হ'ব এটো আৰু ৰেন্ট পেইড ইন এক্সিস অফ 10% অফ স্যালাৰি মানে আপুনি যেটো ৰেন্ট পে কৰে তাৰ পৰা 10% স্যালাৰি মাইনাস কৰি দিলে আপোনাৰ কিমান হ'ব 69600 গতিকে এই তিনিটা অপচনৰ যেটো আটাইতকৈ কম মানে 69600 সেইখিনিয়ে আপোনাৰ HR এক্সামশন হ'ব বাকি সকলোখিনি HR ৰ ওপৰত টেক্স লাগিব এতিয়া চাক এমাউন্ট অফ এক্সামটেড HR 69600 এই 69600 তো এক্সাম হ'ব আপুনি টেক্স দিব নালাগে তাৰ ওপৰত কিন্তু HR চাৰ্জেবল টু টেক্স 50400 মানে দুটা লক কৰাৰ পাছত আপুনি এইটো পাব 69600 সেই কাৰণে এনেকৈ আপুনি হিসাব এটা কৰি পেলাই গম পাব পাৰে আপোনাৰ HR এৰ কিমানখিনি টকাৰ ওপৰত টেক্স লাগিব বা কিমানখিনি টকাৰ ওপৰত টেক্স নালাগে বন্ধুসকল এনেকৈ আপুনি আপোনাৰ HR এৰ এক্সামছটো ক্যালকুলেশন কৰিব পাৰে আশা কৰিছো এই ভিডিওটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি আপোনাৰ দৰমহাৰ লগত পোৱা HR এৰ কিমানখিনি ভাগৰ ওপৰত টেক্স নালাগে হেতু ক্যালকুলেশন কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিওটো পছন্দ হৈছে ভিডিওটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিওত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ